নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল জাহনুজ অউনলৈ আপোনালোকক সকলোকে স্বাগতম। বন্ধু বান্ধৱীসকল, 29 এপ্ৰিল 2020 চনত আমাৰ পৃথিৱীখন সঁচাকৈ ধ্বংস হৈ যাব নেকি? আপোনালোক সকলোৱে ভাবি আছে যে 29 এপ্ৰিল 2020 চনত পৃথিৱীখন এটা ডাঙৰ ধূমকেতু যাৰ নাম 52768 অথবা OR2 1998 যি পৃথিৱীখনত খুন্দা হোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, ইয়াৰ পূৰ্বেও আগতেও বহুতবাৰ পৃথিৱীৰ ওচৰলৈ এইদৰে ধূমকেতু আহি গৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবিছে নেকি যে 29 এপ্ৰিলত 2020 চনৰ 29 এপ্ৰিলত পৃথিৱীখন সঁচাকৈ ধ্বংস হৈ যাব? তেনেহ'লে আপোনালোকে এতিয়া নিশ্চিন্ত থাকক, আপোনালোকে ভয় নাখাব। আমেৰিকাৰ নাছাই আগৰ পৰাই ইয়াৰ গতি লক্ষ্য কৰি আছিল আৰু নিৰীক্ষণ কৰি আছিলে। নাছাই জনাই দিছে যে 29 এপ্ৰিল 2020 চনত যি ধূমকেতু, যিটো এষ্টৰইড যাৰ নাম 52768 অথবা 1998 OR2, ই পৃথিৱীৰ একেবাৰে ওচৰৰে পাৰ হৈ যাব। অৰ্থাৎ পৃথিৱীত একেবাৰে খুন্দা হোৱাৰ খুব কম সম্ভাৱনা আছে। অৰ্থাৎ পৃথিৱীত খুন্দা নাখায় বুলি ক'লেও ভুল নহ'ব। এই প্ৰায় পৃথিৱীৰ পৰা 6 মিলিয়ন মাইল দূৰত্বৰে গুচি যাব। গতিকে এই ধূমকেতুটো আমি টেলিস্কোপৰ সহায়তো ইয়াক দেখিব পাৰোঁ। ইয়াক এটা তৰাৰ দৰে দেখিব আৰু লাহে লাহে আগবাঢ়ি গৈ থাকিব। লাহে লাহে গতি কৰা এটা তৰাৰ দৰে দেখি পাম আমি টেলিস্কোপেৰে চালে। গতিকে এইটো এটা একেবাৰে ভুৱা খবৰ যে 29 এপ্ৰিল 2020 চনত পৃথিৱীখন ধ্বংস নহয়। এই ধূমকেতুটো পৃথিৱীৰ একেবাৰে কাষৰে অৰ্থাৎ 6 মিলিয়ন মাইলছ দূৰত্বৰে ই পাৰ হৈ যাব। গতিকে আপোনালোকে ভয় নাখাব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।